ভোট দি ভাল লাগিছে সকলো মানে আজি অসম বিধানসভাৰ নিৰ্বাচন আজি মানে হৈছে সুন্দৰকৈ হৈ আছে মই ভাবিছোঁ গোটেই অসমতে নিৰ্বাচন ভালকৈ হৈ আছে আমাৰ বিজনীত য'ত মই ভোট দিবলৈ আহিছোঁ ভোট চেণ্টাৰত বিদ্যাপীঠ হায়াৰ ছেকেণ্ডেৰী স্কুলত মানে খুব ভালকৈ ভোট মানে হৈ আছে গতিকে মই আজি ভোটত আহিছোঁ মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ মানে আজি বৰষুণ দি আছে এই বৰষুণ দিয়াৰ সত্ত্বেও তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে স্পণ্টেনিয়াছলি ইয়াত ভোট দিবলৈ আহিছে তাৰপিছত আমাৰ বিজনেছ সদায় মানে শান্তি সৈতে অৱস্থান কৰিব বিচাৰে কিন্তু আমি দেখিছোঁ কিছুমান মানে বাহিৰৰ পৰা অহা কেণ্ডিডেটবিলাকে ইয়াত অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি কৰিবলৈ মানে অশান্তি পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যোৱা ৰাতি এইটোৱেই মানে এটা পৰিলক্ষিত হৈছে গতিকে এনেধৰণে যাতে মানে নহয় কাৰণ আমাৰ বিজনেছ ভোটাৰ ৰাইজ সদায় শান্তি থাকিব বিচাৰে শান্তি থাকিব এইটো ভাল এইটো সমীচীন গতিকে মই আশা কৰিছোঁ বিজনেছ ভোটাৰ ৰাইজে যিহেতু মানে বাহিৰৰ কেন্দ্ৰ প্ৰত্যাখ্যান কৰিবলৈ আগবাঢ়ি আহিছে সেইকাৰণে বিজনেছ ভোটাৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় 15 বছৰৰ যিটো অভিজ্ঞতা 4টা টাৰ্মৰ মই নিৰ্বাচন খেলিলোঁ এইবাৰ মোৰ কাৰণে পঞ্চম টাৰ্ম হ'ব পঞ্চম টাৰ্মৰ যিটো নিৰ্বাচন এই নিৰ্বাচনত দেখিছোঁ মই আমাৰ বিজনেছ ভোটাৰ ৰাইজসকলে নিজে নিজে আহিছে ওলাই আহিছে মানে আমাক মানে পুৰণা বিধায়কক লাগে বুলি ইয়াত সকলো জনগোষ্ঠীৰ ইয়াত মানে এটাই জনগোষ্ঠীৰ বিজনেছ যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ ৰাইজে কৈছে যে আমাক এইবাৰ মানে পুৰণা যিজন বিধায়ক আছে তেখেতক লাগিব আমি বাহিৰৰ যিটো বাহিৰৰ পৰা যিটো কেণ্ডিডেট আছে তাক আমাক নালাগে আমি তাক প্ৰত্যাখ্যান কৰিম আমি উচিত শিক্ষা দিম যাতে 2030 চনত বা 2031 চনত 2030 চনত BTC নিৰ্বাচন 2031 চনত মানে অসম আকৌ পুনৰ নিৰ্বাচন হ'ব তাত যাতে বাহিৰৰ পৰা কোনো ধৰণৰ আমাৰ যিসকল নেতৃবৃন্দসকল আছে ষ্টেট লেভেলৰ হওক মানে চেণ্ট্ৰেল লেভেলৰ হওক তেওঁলোকে যাতে ইয়াত কোনো ধৰণৰ বাহিৰৰ কেণ্ডিডেটৰ আমদানি বিজনেছ কৰিব নোৱাৰে তাৰ কাৰণে উচিত শিক্ষাটো দিম বুলি আজি ভোটাৰ ৰাইজে নিজে নিজে সিদ্ধান্ত লৈছে আৰু সিদ্ধান্তৰ কাৰণে মোৰ মানে জয়ী হোৱাটো বেছি উজু হৈ গৈছে হয় মানে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা বিজনেছ হ'বগৈ মানে এই ইয়াৰে মূল প্ৰতিদ্বন্দ্বী হয়তো মানে হেৰিয়ে হ'ব মানে অৰূপদেই হ'ব মানে বিজেপিৰ কেণ্ডিডেট যিজন হৈছে মিত্ৰজোঁটৰ কেণ্ডিডেট তেওঁ হ'ব পাৰে গতিকে হ'লেও মানে ব্যৱধান মানে বহুত ব্যৱধানত আমি জয়ী হৈ যাম